আজি আমাৰ বিশ্ব পৰিৱেশ দিৱস। ইয়াৰ কাৰণে বিশ্ব পৰিৱেশৰ দিৱসৰ মই অসমবাসীক তামোলপুৰ হৈ মই শুভেচ্ছা জনাইছোঁ। বিশ্ববাসীক মই শুভেচ্ছা জনাইছোঁ। আমাৰ আজি যিহেতু বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি তামোলপুৰবাসীয়ে আমি তামোলপুৰ UT ৰোডত আমি সম্পূৰ্ণ এখন গ্ৰীণ তামোলপুৰ বনোৱাৰ কাৰণে সিদ্ধান্তৰে আমি আজি ইয়াতে 100ডাল আমি বিভিন্ন কৃষ্ণচূড়াৰ লগতে বিভিন্ন গছ আমি ইয়াতে ৰোপণ কৰিছোঁ। ইয়াতে আমাৰ ডিপাৰ্টমেণ্টলি যথেষ্টখিনি সহায় কৰিছে। আমাৰ তামোলপুৰ ৰেঞ্জৰ তফিকুৰ ৰহমান ডাঙৰীয়া আৰু আমাৰ গোলাপ নাৰ্জাৰী ডাঙৰীয়া দুজনে যথেষ্টখিনি সহায় কৰিছে। লগতে আমাৰ EM ধৰ্মনাৰায়ণ ডাঙৰীয়া, MCLA হিমন্ত কুমাৰ ৰাভা ডাঙৰীয়া, লগতে আমাৰ বিজিতগিৰি নাৰ্জাৰী MCLA ডাঙৰীয়া, লগতে আমাৰ SP ডাঙৰীয়ানী আৰু বিভিন্ন দল সংগঠনৰ ছাত্ৰ সংগঠনৰ সভাপতি সম্পাদক আৰু প্ৰমুখে বিষয়ববীয়াসকল আৰু সচেতন নাগৰিক আজি এই বৃক্ষৰোপণ কাৰ্যসূচীত চবেই অংশগ্ৰহণ কৰিছে। ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু আমি UT ৰোডত পৰ্যায়ক্ৰমে গছ ৰোপণ কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। প্ৰথমতে মই আমাৰ বিভাগৰ ফালৰ পৰা আটাই মিডিয়া বন্ধুসকললৈ মই ধন্যবাদ জনাইছোঁ। আজি আমাৰ তামোলপুৰৰ মাননীয় বিধায়ক শ্ৰীযুত জলেন্দ্ৰ ৰিমাৰীদেৱৰ বলিষ্ঠ পদক্ষেপত তেখেতৰ নেতৃত্বত এটা সুন্দৰ পদক্ষেপ আমি হাতত লৈছোঁ। আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী UT ৰোডত সমাপ্ত হৈছে। পৰ্যায়ক্ৰমে এইটো আমাৰ এক্সটেনশ্যন হৈয়ে থাকিব। আজি আমি 100ডাল পুলি এতিয়া ৰুইছোঁ। এইখিনি সমাপ্ত কৰাৰ পিছত আমি গোটেই UT ৰোড যিখিনি থাকিব আঠাৰী ঘাটালৈকে বাক্সা ডিষ্ট্ৰিক্টৰ যিটো তামোলপুৰ ডিষ্ট্ৰিক্টৰ যিটো সীমা তালৈকে আমি ইয়াক এক্সটেনশ্যন কৰিম বুলি ভাবিছোঁ। আৰু লগতে আমি এতিয়া যিখিনি গছ ৰুইছোঁ সেইখিনি আমি সৌন্দৰ্য বৰ্ধনৰ ওপৰত গুৰুত্ব দিছোঁ। তাৰ ভিতৰত আমি এতিয়া কৃষ্ণচূড়া ছাৰে ইতিমধ্যে কৈ গৈছে, কৃষ্ণচূড়া আছে, আমাৰ এজাৰ আছে, তাৰপিছত সেন্দুৰ গছ আছে আৰু 2-এডাল ফল মূলৰ গছো আমি ইয়াত ৰুইছোঁ যাতে আমাৰ যিটো প্ৰাকৃতিক ভাৰসাম্য সেইটো আমি ৰক্ষা কৰিব পাৰোঁ। আৰু দ্বিতীয়তে আমাৰ যিখিনি আমাৰ BTC ফালৰ পৰা আমাৰ আপোনালোকে দেখিবলৈ পাইছে আমাৰ EM ছাৰসকল আহিছে, আমাৰ MCLA ছাৰসকল আহিছে আৰু বিভিন্ন দল সংগঠনৰ নেতৃত্ব আমাৰ মাজত ইয়াত উপস্থিত হৈছে। গতিকে আমাক ইয়াৰ বাবে আমি যথেষ্ট উৎসাহিত হৈছোঁ আৰু তাৰ পৰা আমি আশা কৰিব পাৰোঁ যে ভৱিষ্যতে যদি আমি এনেকুৱা আৰু কাৰ্যসূচী লওঁ সিয়ে আমাক আৰু এটা নতুন দিগন্তৰ সূচনা কৰিব। আৰু মই BTC প্ৰশাসনক আৰু অসম চৰকাৰক ইয়াৰ বাবে ধন্যবাদ জনাইছোঁ আমাক এইখিনি সুবিধা দিয়াৰ কাৰণে, যাতে ভৱিষ্যতে আমি তাক আৰু পুনৰ বলিষ্ঠ পদক্ষেপেৰে আগবঢ়াই লৈ যাব পাৰোঁ। তাৰ কাৰণে আপোনালোকৰো সহায় সহযোগিতা মই বিচাৰিছোঁ।